নাই 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 ভিডিঅ'টো নমস্কাৰ ৰাইজ, মোৰ নাম অমলান আৰু আপোনালোকে চাই আছে দি তিতাবৰীয়ানবোৰ ইউটিউব চেনেল। তো আজি আহিছিলোঁ মই চেঁচা সত্ৰ। আমাৰ তিতাবৰৰ পৰা প্ৰায় 8-10 কিলোমিটাৰমান আহিলে পায় চেঁচা সত্ৰত থকা আমাৰ লগৰ এটা ঘৰলৈ আহিলোঁ। প্ৰায় 5 দিনমানৰ আগতে সি ল'লে এখন ইলেক্ট্ৰিক স্কুটি। ইভা নে কি নামটো মই তাৰমানে নাজানো, তাত আহি ক'লেহে গম পাম। তো তাক কথাকেইটা সুধিম কি নামটো, তেনেকুৱাই কিবা এটা হয়। আৰু যোৰহাটত আছে ডিলাৰ। তো আজি তাৰে সেই স্কুটিখনৰ ৰিভিউ কৰিম বুলি আহিলোঁ। তো সিমানেই। তো ভিডিঅ'টো চাব আপোনালোকে আৰু কেনেকুৱা পায় কমেণ্টত জনাব। তো মই যে কৈছিলোঁ ইভা নে ইভি নে কি নামটো ক'ব পৰা নাছিলোঁ, তো মালিককে সুধোঁ নামটো কি ফাৰ্ষ্টত কোৱা তুমি। নামটো হৈছে ইভি মডেল, মানে আপোনাৰ কোম্পানীৰ নামটো ইভি, যোনটো আমাৰ ইণ্ডিয়ান ব্ৰেণ্ড হয়। আৰু মডেলটো হৈছে আহাভা, ইভি আহাভা। তো পূৰা ফুল নেম ইভি আহাভা। তো এইটো ইয়াত লিখা আছে আৰু নাম স্কুটিৰ দামটো কোৱা। তো স্কুটিখনৰ দাম তোমাৰ হৈছে 55,600 টকা, যোনটো তোমাৰ নেকেড প্ৰাইচ, এক্স শ্ব'ৰুম প্লাছ তোমাৰ ইঞ্চুৰেঞ্চ আছে, ইঞ্চুৰেঞ্চ 4,000 টকা। তো মোৰ 59,000 চামথিং কৰিলে আৰু 200-300 এনেকুৱা 59,000, টোটেল 59,000। ডিলাৰ আপোনাৰ যোৰহাটৰ তোমাৰ ইটিচি ৰোডটো ওচৰতে আছে। আপোনাৰ যোৰহাট যোনটো দ্বিতীয় অফিচৰ ওচৰত, ফ্ৰণ্টৰ দ্বিতীয় অফিচৰ পৰা অলপ আগত গ'লে পাই যায়। যোৰহাট তিতাবৰ যোনে চাইছে যদি ইলেক্ট্ৰিক স্কুটি ল'বলৈ মন আছে তেন্তে এই এড্ৰেছটোতে যাব, ইটিচি ৰোড। তো এতিয়া আহিছোঁ ছেকেণ্ড কুৱেশ্যনটোলৈ, স্কুটিখনৰ লোৱাৰ কাৰণটো কি? স্কুটিখনৰ লোৱাৰ কাৰণ হৈছে, প্ৰথম আপোনালোকে যিহেতু জানেই এতিয়া পেট্ৰলৰ প্ৰাইচটো কিমান বাঢ়িছে, 100 টকা লিটাৰ। তো মই ভাবিলোঁ যে এখন ইলেক্ট্ৰিক স্কুটি কিনিলে ভাল হ'ব, যিহেতু মই কলেজ গৈ থাকোঁ সদায়, ডেইলি মোক লাগেই। তো ইলেক্ট্ৰিক স্কুটিখন মোৰ এতিয়া সুবিধা হৈছে বহুত, কলেজলৈ গ'লেও। তেলৰ মাইলেজ কিমান দিছে? মাইলেজ এতিয়া 60 কিলোমিটাৰমান যায় আৰামত, এবাৰ ফুল চাৰ্জ। আৰু আপোনালোকে যিহেতু জানে এতিয়া BS6 হোৱাৰ পৰা আপোনাৰ গাড়ীয়ে হওক বা যিয়ে হওক চবৰে দাম যথেষ্ট বাঢ়িছে। আৰু এইখন যিহেতু আপোনাৰ ইলেক্ট্ৰিক স্কুটি হয়, ইয়াতে কোনোতো সেইবিলাক কথা নাহে। ইয়াতে বেটেৰী এটা আছে, মাত্ৰ আপোনাৰ বেটেৰীটো চাৰ্জ দিব পাৰে আৰু বঢ়িয়াকৈ গৈ থাকক। চ' ইয়াৰে দামটো যথেষ্ট আপোনাৰ এফৰ্ডেবল হয়। আপোনাৰ 59,000 টোটেল মোৰ অন ৰোড পৰিল। আপোনাৰ 55,000 আপোনাৰ এক্স শ্ব'ৰুম প্ৰাইচ, আৰু আপোনাৰ 4,000 পৰিছে আপোনাৰ ইঞ্চুৰেঞ্চ, যিহেতু ইয়াৰ বডিৰ ইঞ্চুৰেঞ্চ কৰে তেওঁলোকে। আৰু আপোনাৰ ইয়াৰ বেটেৰীৰ আপোনাৰ ৱাৰেণ্টি দিছে 1 year, আৰু গোটেই ফুল মানে স্কুটিখনৰ ৱাৰেণ্টি আছে 5 years। চ' আপোনাৰ বেটেৰীও কোনো চিন্তা নাই, এবছৰলৈকে তেওঁলোকে আপোনাৰ ৰিটাৰ্ণ ল'ব কিবা হ'লে। প্লাছ আপোনাৰ ইয়াতে ছেফটি ফিচাৰ্ছ যথেষ্টকেইটা আছে। আপোনাৰ ইয়াতে আপোনাৰ GPS আছে, যিটো আপুনি নিজৰ ফোনত লিংক কৰি আপুনি স্কুটিখন ক'ত আছে চাই থাকিব পাৰে ফোনৰ পৰা। চ' চোৰে নিলেও আপুনি মানে গম পাই থাকিব। আৰু ইয়াতে আপুনি চাবিটোত দেখিছে, চাবিটোত ইয়াতে এইটো আপোনাক দেখাইছোঁ, 1 মিনিট। এইটো দেখিছে, চাবিটোত ইয়াতে যথেষ্টকেইটা ফিচাৰ্ছ আছে। এইটো আপোনাৰ এটা হৈছে আপোনাৰ এইটো লক দেখিছে। এইটো যেতিয়া মই লক কৰি দিলোঁ, এতিয়া যদি এইটো লক হৈ থাকোঁতে যদি গাড়ীখন কোনোবাই টাচো কৰে, মানে ইয়াত দেখিছে এনেকৈ মাৰি দিছোঁ, ইয়াত দেখিছে কেনেকুৱা মাত আহিছে। চ' চোৰৰ পৰা চোৰে ফটকৈ চুৰ কৰিব নোৱাৰে। আপোনাৰ এইটো এতিয়া মই অফ কৰি দিছোঁ, যিহেতু এইটো অফ হৈ গ'ল। আৰু আপোনাৰ ইয়াতে IoT আছে। আপোনালোকে জানে এইটো এতিয়াৰ আপোনাৰ ইণ্ডিয়াৰ এটা এডভান্স ফিচাৰ হয় বহুত। আৰু আপোনাৰ ইয়াত জিঅ' টেগিং আছে। আপোনাৰ ফোনৰ পৰা আপুনি চব নেভিগেট কৰিব পাৰে, কোনো চিন্তাৰ কথা নাহে। আৰু ইয়াতে আপোনাৰ আমাৰ যেনেকৈ 4চকীয়া গাড়ীত থাকে, ইয়াতে 4চকীয়া গাড়ীত থকা নিচিনাকৈ ইয়াতে মানে আপোনাৰ ষ্টাৰ্টটো দিব হ'লে আপুনি গাড়ীত চাবি মানে আপোনাৰ ভৰাব নালাগে, ইয়াৰ পৰা ষ্টাৰ্ট দিব পাৰিব। ইয়াৰ মই ষ্টাৰ্ট দি দেখাই দিছোঁ আপোনাক। এইটো আপুনি দেখিছে, এইটো টিপিলোঁ দুবাৰ টিপ, ইয়াত দেখিছে গাড়ী ষ্টাৰ্ট হৈ গৈছে। এতিয়া আপুনি আৰু এক্সেল দিলে আৰামত গৈ থাকিব। তো এতিয়া এখনত উঠাৰ এক্সপিৰিয়েঞ্চ লৈছোঁ। তো এখনৰ এটা কথা জানেনে, ইয়াত লাইচেঞ্চৰ কোনো প্ৰয়োজন নাই, ৰেজিষ্ট্ৰেশ্যনৰ প্ৰয়োজন নাই ন? নালাগে, ৰেজিষ্ট্ৰেশ্যনৰ দৰকাৰ নাই। আৰু এতিয়া 17লৈকে উঠিছে, আৰু অকণমান দবাই কিমান দবাই চাওঁ। মিটাৰটো দেখাই দিছে, কোনো চাউণ্ড নাই। 33 এগাল চাৰ্জ কমিলে শনাৰ পৰা 40লৈকে উঠিছে।
সুরেৰে দিয়ানা প্ৰেৰণা ইয়াৰে খাবতি ৰৱানা প্ৰেমৰ চুপাখনা প্ৰেমৰ চুপাখনা প্ৰেমৰ চুপাখনা ইয়াৰ বাহিৰ সুৰে হোৱানা আপোনাৰ এটা আপোনাৰ ফিচাৰ্ছ আছে যে আপুনি গাড়ীখন মানে আপুনি যদি বোলে বাই চান্স আপোনাৰ গাড়ীখন চুৰি হৈ গ'ল তেতিয়া আপুনি এটা কি কৰিব পাৰিব গাড়ীখনটো আপোনাৰ চুৰিয়ে লৈ গ'ল তেতিয়া আপুনি কি কৰিব এতিয়া এনেই নৰ্মেল হ'লে আমি কি কৰোঁ পুলিচক কমপ্লেইন দিওঁ বা কিবা এনেকৈ কৰোঁ এতিয়া আপুনি যদি গাড়ীখন চুৰি হৈ যায় তেতিয়া আপুনি বেলেগ একো কৰিব নালাগে ফোনত জাষ্ট আপুনি ফোনটো খোলক নিজৰ ফোনটো খুলি আপোনাৰ মোৰটো নেট অনেই আছে নে আপুনি ফোনটো খোলক ইয়াত দেখিছে এইটো এয়াৰ ট্ৰেক বুলি তেওঁলোকৰ এপ্লিকেশ্যন এটা আছে এইটো এয়াৰ ট্ৰেক ইয়াত আপুনি এয়াৰ ট্ৰেকত যাওক ইয়াতে কৰে মোৰ লোডিং হৈছে ইয়াৰ মোৰ গাড়ীখন আহি গৈছে চব ডিটেইলছ আহি গৈছে এতিয়া গাড়ীখন চলা নাই যিহেতু সেইকাৰণে 0 কিলোমিটাৰ দেখাইছে আপুনি এয়াৰটেকত গৈ এইটো দেখিছে এইটো আপোনাৰ যদি মই এতিয়া চিকিউৰ পাৰ্ক কৰি দিওঁ তেতিয়া গাড়ীখন অফ হৈ যাব মানে তেতিয়া তেওঁ যদি চুৰে যদি নিয়েও বাই চান্স গাড়ীখন মই যদি চিকিউৰ পাৰ্ক কৰি দিওঁ গাড়ীখন য'তে থাকে তাতে অফ হৈ যাব উইদাউট মানে এতিয়া মানে মোৰ পাৰ্মিশ্যনত গাড়ীখন মানে আগলৈও নাযায় পিছলৈও নাযায় গাড়ী চকা লৈ হৈ যাব চ' এইটো ভাল ফিচাৰ দিছে আৰু গাড়ীখনত আপোনাৰ এইটো নেভিগেশ্যনৰ কথা যে মই যোনটো কৈছিলোঁ আপোনাৰ জিপিএছটো ইয়াত দেখিছে ইয়াত দেখাই আছে ইয়াত জিপিএছত মই কৰি দিলোঁ এতিয়া গাড়ীখন ক'ত আছে ইয়াত যদি মই ডাইৰেকশ্যনত যাওঁ ইয়াত দেখিছে মেপ আহি গ'ল এতিয়া মই ডাইৰেকশ্যনত গ'লে 1 মিনিট দেখাই আছোঁ গাড়ীখন ক'ত আছে আপুনি চব গম পাই থাকিব ইয়াৰ মোৰ পৰা এতিয়া গাড়ীখন যিহেতু ওচৰতে আছে গাড়ীখনো দেখি আছে আপুনি আৰু জিপিএছত দেখাই আছে ধৰক 0 মিটাৰ ডিষ্টেঞ্চ মোৰ পৰা 1 মিনিট ত' গাড়ীখন ক'ত থাকে আপোনাৰ উইদাউট মানে গাড়ীখনৰ হেৰি থাকিলে আপুনি ফোনতে চব গম পাই তো গাড়ীখনৰ বহুত ফিচাৰ্ছ আছে মালিকৰ কথাখিনি গম পালেই চাগে বহুত ধৰণৰ কিবাকিবি ফিচাৰ্ছ আছে নৰ্মেলি এতিয়া আজিকালি স্কুটিখন BS6 অহা পাছৰ পৰা নৰ্মেলি 90 ওচৰ আছে যায় 90 মানে 1 লাখৰ ওচৰ আছে যায় আৰু এইখন হৈছে 55 শ্ব'ৰুম মানে 60 ভিতৰত পাব এনেকুৱা এখন স্কুটি য'ত তেলৰ খৰচ নাই ইলেক্ট্ৰিক চাৰ্জ আহিব পাৰে আপোনাৰ যদি এতিয়া 300-400 টকা বিল আহি থাকে নৰ্মেলি 800 টকা বা 1000 টকা ওচৰলৈকে যাব পাৰে তাতকৈ বেছি নাযায় এখন ইলেক্ট্ৰিক স্কুটি মই ইমানটো কনফিডেন্সলি ক'ব পাৰিম আৰু আপোনালোকৰ নিজৰ ইচ্ছা নিজৰ চইচ এনেকুৱা ইলেক্ট্ৰিক স্কুটি যদি ল'ব বিচাৰে ল'ব পাৰে আমাৰ যোৰহাটৰ মানুহ যদি চাই আছে তেনে যোৰহাটৰ ETC ওচৰত আছে বুলি আমাৰ মালিকে ক'লেই তো মই বিশেষকৈ মই ডিলাৰটো যোৱা নাই ইয়াৰ বাহিৰ সুৰে হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে খাবতি ৰৱানা প্ৰেমৰ চুপাখনা প্ৰেমৰ চুপাখনা তো এই আনকমন স্কুটিখন অৰ্থাৎ ইলেক্ট্ৰিক স্কুটিখনৰ ৰিভিউটো চাই কেনেকুৱা পালে আৰু মই কেনেদৰে ভিডিঅ'টো প্ৰেজেণ্ট আপোনালোকৰ লগত কৰিব পাৰিলোঁ মোক কমেণ্টত আপোনালোকে জনাব যদি ভাল পায় তেন্তে লাইক এটা কৰিব যদি বেয়া পায় কমেণ্টত গালি দুটামান দি থৈ গুচি যাব তো ধন্যবাদ বাই বাই টাটা